Guys, অলপ roomটো ভাল লাগিছে নে? এতিয়া roomটো complete হোৱা নাই। আপোনালোকে চাকিব দেই। अभी दादी और बुआ और बाकी दादियाँ पड़ोस की सब्जी काट रही है। ठगी बाकी আছে সাইডে মই অলপ দাও দিয়াচোন মোক অলপ দিয়াচোন মই অলপ দিলো এতিয়া খানা বনাই আছে চাহানি দাও নেকি বহুত হ'ব চাহানি না কারণে কত তোলা পাতি আছে গাইস এ আমার ফ্রেন্ড আর এ আমার ম্যাম আইছে আর এয়া বর্মা আইছে ব্যাপারে নেই না কোন স্যান্ডেল জুরমল লইয়া হলো আমি সিবলে কি হলো গাইস এতিয়া মই রেডি হই অলপ রিলস বনাই আছো আপোনালোকে ইনষ্টাগ্ৰামত চাব দে গাইস গরম ওইতে ফাস্ট করো আৰু বিরাজ দাদা আহি গল গাইস এ স্যার আকৌ কোন আহি গল গুঞ্জু বেবি দাদা গাইস এতিয়া মোৰ কেক কাটা টাইম হৈ গল গাইস মই দুটা কেক কাটিছো এটা বাৰ্থডে কাৰণে আৰু এটা ইউটিউবত 1 ইয়াৰ হোৱা কাৰণে হ্যাপি বাৰ্থডে এখন আইডিয়া যা মৰমী বেগ দিয়া হিৰক দা ঐ হিৰক দা কোনটো ঐ হিৰক দা কোনটো
টিভি তলত যোৱা মানুহ আহিছে যা গাইস এতিয়া খানা খাওয়ার টাইম হৈ গল বাহিৰত সকলোকে একেলগে খানা দি দিছো ভিতৰত সুবিধা বাতে খাই আছে এতিয়া ঘৰত যাওঁ সন্ধিয়াকৈ 10টামান বাজিল ঘৰ পাম 11টা মানত আৰু 12টা মানত শুম আৰু ৰাতিপুৱা উঠিম আৰু ভিডিঅ' কৰিম বলক গাইস এতিয়া বাৰো দাদাৰ ঘৰত যাবলৈ ওলাই The next day. Good morning guys আজি হৰ বাৰ্থডে নেক্সট ডে যোৱাৰাতি মই বহুত ভাগৰ লাগি সেইকাৰণে মই শুই গলো গাইস মই কালি বহুত গিফ্ট পালো গাইস লাগিব মই গিফ্টবোৰ চালো চাকচোন কি পাইছো মা মই কি পাইছো মই ইমান ৰং পেন্সিল পাইছো আৰু ইমান চকলেটস পাইছো আৰু এইটো বেগ আৰু টিফিন আৰু কালাৰ কিমান কালাৰ পাইছা তুমি আৰু বাপৰে তই তই পাইছা আৰু এইটো আৰু এইটো কাপ চকলেটছ বাপৰে